নমস্কাৰ অসমবাসী ৰাইজ, বিউটিফুল ইণ্ডিয়ালৈ পুনৰ স্বাগতম। বিউটিফুল ইণ্ডিয়াৰ আজি দ্বিতীয়টো ভিডিঅ' শিঙৰি মন্দিৰৰ ঢেকীয়াজুলিৰ পৰা 10 কিলোমিটাৰ নিলগত গুপ্তেশ্বৰ দয়াল নামৰ মন্দিৰ এটা আছে। আমি দেৱাল আহি পালোহি। বলক দেৱালৰ ভিতৰৰ পিনে চাওঁ। পেকেটটা লৈছোঁ। প্ৰথমতে ধূপৰ পেকেটটো জ্বলাই লওঁ, তাৰপিছত বাকীখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক, চেষ্টা কৰি মানে দেখুৱামেই আজি আহিছোঁ যি গতিকে। শিলৰ হয় গোটেই। মন্দিৰৰ ভিতৰৰ পূজাৰীজনৰ মুখে দুআষাৰ শুনিব বিচাৰোঁ। তেওঁ কি কয় শিৱলিংগজনৰ বিষয়ে। আমি পূজাৰীজনৰ ওচৰলৈকে যাওঁ। গুপ্তেশ্বৰ দয়াল, শিৱজনৰ পানীৰ তলত থাকে, তাকে গুপ্তেশ্বৰ মানে নোহোৱা হৈ থাকে শিৱজনা, গুপ্তেশ্বৰ বুলি কোৱা হয়। আপোনাৰ ইপিনে আগলৈ গৈ পেলাই চাওঁ। এনে ইপিনৰ পৰা দেখা পোৱা নাযাব, অকল পানীটো দেখা পোৱা যাব ন? তলটো কিমান কিমান মান দ হ'ব আপোনাৰ? কিমান আছে আজি এতিয়ালৈকে মনুষ্যই ক'ব পৰা নাই। কোনেও মনুষ্যই ক'ব পৰা নাই। এইফালে শিশু ঘৰ এটা আছে ন, তাত একেবাৰে দুইডাল ধৰি, সেইকাৰণে গুপ্তেশ্বৰ বুলি কোৱা হয়। হয় বাৰু, নাৰদে গুপ্তভাৱে পূজা কৰিছিলে। হয়, গুপ্তভাৱে পূজা কৰিছিলে। ৰজাই দ্বিতীয় কাঠি বনাবলৈ চেষ্টা কৰিছিলে। হয়, দ্বিতীয় কাঠি বনোৱাৰ কাৰণ ভয়ত নাৰদে কৰিলে গুপ্তভাৱে মনে মনে এজনা ইয়াত আনি প্ৰতিষ্ঠা কৰিলে। সেইকাৰণে দ্বিতীয় কাঠি নহ'ল। আৰু দ্বিতীয় কাশী আপোনাৰ বিশ্বনাথ চাৰিআলিজনৰ দ্বিতীয় কাশী বুলি কোৱা হয়। বনাবলৈ সৃষ্টি কৰিছিলে। হয়, 999 জন। হয়, এতিয়া 999 জন শিৱলিংগ আছে। হয়, 1000 শিৱলিংগ হোৱাহেঁতেন হয়, দ্বিতীয় কাশী হ'লহেঁতেন। হয়, দ্বিতীয় কাশী যদি হ'লহেঁতেন বানৰজাক কোনেও মাৰিব নোৱাৰে। হয়, বানৰজাৰ তলত দেৱতাসকল থাকে। সেইকাৰণে কৰি নাৰদে চাল কৰি তাৰ পৰা এজনা গুপ্তভাৱে আনি গুপ্তভাৱে পূজা। মন্দিৰৰ চাৰিকোণটো দেখুৱাওঁ। এটা শিলৰ হয়। শিলৰে ভৰা সম্পূৰ্ণ।
জনা গৰু দ্বিতীয়টো ভিডিঅ' আছিলে গুপ্তেশ্বৰ দেৱাল গতিকে গুপ্তেশ্বৰ দেৱালৰ ভিডিঅ'টো ইমানতে সমাপ্ত হৈছিলে আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ